हेलो फ्रेंड्स स्वागतम জানাইছো আমাৰ এই চেনেল নিকসঞ্জয় 2.0 লৈ তো বন্ধুসকল আজি আমি কথা পাতিম ইনষ্টাগ্ৰামৰ ওপৰত যে ইনষ্টাগ্ৰামত আপোনালোকে ফলোৱাৰ্স যোনবিলাক ফলোৱাৰ্স থাকে সেইবিলাক আপুনি ধৰক কিছুমান মানুহ ফলো কৰি থৈ দিয়ে সেই ফলো যোনবিলাক কৰি থাকে সিহঁতে আপোনাক ফলো বেক নকৰে যোনবিলাক আপোনাৰ ফলোইং হৈ থাকে সেইবিলাক আপোনালোকে কেনেকৈ আনফলো কৰিব পাৰিব সো তাৰ কাৰণে আপোনালোকে এটা কাম কৰিব লাগিব আপোনাৰ প্ৰথমতে আপোনাৰ মোবাইলত থকা প্লে ষ্টৰটো ওপেন কৰি ল'ব প্লে ষ্টৰটো ওপেন কৰাৰ পিছত আপোনাৰ তাত মাৰিব আপুনি ফলো আনফলো বুলি মাৰাৰ পিছত আপুনি এটা এপ দেখা পাব এইটো এপ মই যোনটো দেখাই এইটো এপ যোনটো মই দেখাই আছো এপটো আপোনালোকে ডাউনলোড কৰি ল'ব সো এই ডাউনলোড কৰাৰ পিছত আপোনাৰ অকণমান এতিয়া টাইম লাগিছে ডাউনলোড হওঁতে সো ডাউনলোড হৈ গ'ল ডাউনলোড হোৱাৰ পিছত আপোনালোকে কি কৰিব এপটো ওপেন কৰিব এপটো ওপেন কৰাৰ পিছত আপোনালোকে তাত দেখা পাব তলত I agree বুলি আহিব I agree to ক্লিক কৰি কিনে কন্টিনিউ কৰিব তাৰ পিছত আপোনাৰ লগইন কৰিব আহিব ইনষ্টাগ্ৰাম একাউণ্টটো আপুনি ইনষ্টাগ্ৰাম একাউণ্টটো আপোনাৰ লগইন কৰিব পাৰে মই মোৰ যেহেতু ফেসবুকৰ লগত লগইন হৈ আছে ইনষ্টাগ্ৰাম একাউণ্টটো সো মই এইখন আপোনাৰ ফেসবুক একাউণ্টটো মই লগইন কৰি লৈছো সো মই ফেসবুকত ক্লিক কৰিলো ফেসবুকত ক্লিক কৰাৰ পিছত মই ফেসবুকৰ পাছৱৰ্ড যোনটো মোৰ ইমেইল আৰু পাছৱৰ্ড আছে সেইটো মাৰি দিছো লগইন মাৰাৰ পিছত আপোনাৰ ফেসবুকত মোৰ এটা মেছেজ গৈছে যোনটো মানে এটা ভেৰিফিকেশ্যন কোড যাব সেইটো মই ফাৰ্স্ট ইয়েস কৰিব লাগিব সো ইয়েস কৰি দিলো ইয়েস কৰাৰ পিছত মই এতিয়া ইনষ্টাগ্ৰাম একাউণ্টটো খোল খাই গ'ল ইনষ্টাগ্ৰাম একাউণ্টটো খোল খাই যোৱাৰ পিছত ইয়াতে চাব এইটো আনফলো আছে আনফলো যোনবিলাক আপোনাক আনফলো কৰিছে গোটেইখিনি দেখাই দিব আপুনি ফাৰ্স্ট হিহঁতৰ 50 টা আপুনি ফাৰ্স্ট আনফলো কৰিব পাৰিব আপোনাৰ যোনটো টপ লিষ্ট আছে তাৰ পৰা আপোনাৰ 50 টা আনফলো কৰিব পাৰিব এক নম্বৰ মানে 1 2 3 4 এনেকৈ যিমান আছে ওপৰৰ পৰা তললৈ যিমান আছে 50 টা আপুনি আনফলো কৰিব পাৰিব সো এতিয়া মই আনফলো যদি এইটো ক্লিক কৰি দিওঁ আনফলো কৰাৰ পিছত মোৰ 50 টা পুৰা আনফলো হৈ যাব যিমান মই ফলোইং কৰি থৈছো যোনে মোক ফলো বেক কৰা নাই সিহঁতে আনফলো হৈ যাব আৰু আপুনি এপছত আপুনি ফলো কৰিব পাৰে আপোনাক কোনে ফলো কৰিছে এইটো চাব তাৰ কাৰণে আপুনি যাব লাগিব সাইডত থকা 3 এটো কি কয় 3 ডট যোনটো আছে সেইটো ক্লিক কৰিব 3 ডটটো ক্লিক কৰাৰ পিছত আপোনাক চাব এইটো আই ফলো বুলি দেখা পাইছে আই ফলো আছে তাৰপিছত নেক্সট যোনটো আপোনাৰ যদি ফলো বেক কৰিব আছে দেন ফলো বেকটো কি কৰিব তো এনেকৈ আপুনি আপোনাৰ যোনবিলাক ইনষ্টাগ্ৰামত আপোনাৰ যোন আপুনি ফলো কৰিছে যোনে আপোনাক ফলো বেক কৰা নাই কিয়নো আপুনি আনফলো কৰিব পাৰে যদি এই ভিডিওটো চাই ভাল পালে তেন্তে এই ভিডিওটো এটা লাইক কৰিব নাপাহৰিব লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে আমাক ইনষ্টাগ্ৰামত ফলো কৰিব তো আজিলৈ বাই বাই